হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল #NK। আজি মানে এতিয়া অলপ ওলাই আহিছোঁ আৰু দুপৰীয়া সময়ত মানে আপোনালোকক এতিয়া দেখুৱাম বুলি ভাবিছোঁ পথাৰৰ মানে ধান কটা দৃশ্য। মানুহবিলাকে এতিয়া মানে আঘোণৰ পথাৰত মানে ধান কাটি আছে সকলোৱে। মই বোলো দেখুৱাই দিওঁ। আগতে এটা ভিডিঅ' বনাইছিলোঁ আঘোণৰ পথাৰত ব্যস্ততা বুলি। সেই ভিডিঅ'টো আপোনালোকে লিংকটো আপোনাক ডেছক্ৰিপশ্যনত দি দিম, চাব সকলোৱে। আজি আপোনাৰ এনেই বহুদিন ভিডিঅ' বনোৱা নাই মোৰ, কাৰণ পৰীক্ষা হৈ আছে, পৰীক্ষা শেষ হোৱা নাই। এতিয়া পৰীক্ষা নাই মানে বহুত দিনৰ পিছত আছে আকৌ। সেইকাৰণে বোলে আপোনালোকৰ এতিয়া ঘৰত থাকি আমনি লাগিছে কাৰণে অলপ ভিডিঅ'টো বনাবলৈ দেখুৱাই দিওঁ। আঘোণৰ পথাৰৰ মানুহে কিনো কৰি আছে, এতিয়া পথাৰত ধান চান কাটি আছে, দেখুৱাই দিওঁ বুলি ভাবিছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাহ পৰা এতিয়া পূৰা পথাৰত মানুহে ধান কটাত ব্যস্ত হৈ আছে, পূৰা ধান কাটি আছে মানুহবিলাকে। চাহ পৰা এতিয়া মই অলপ মানে ঘৰত থাকি আমনি লাগি গৈছে, অলপ এতিয়া ফুৰিবলৈ ওলাই আহিছোঁ দুপৰীয়া সময়ত। চাব পাৰে কি ধুনীয়া লাগিছে দেখিবলৈ। গোটেই মানুহে পূৰা এতিয়া ধান কাটি আছে মানে পূৰা ৰ'দত। তাৰপিছত পৰা ৰবাব টেঙা জুতি লয় আৰু মজা লাগে আৰু পৰিৱেশ, পথাৰৰ পৰিৱেশ। জুম কৰি দিছোঁ, এইবিলাক পুখুৰী হয়, মাজে মাজে পুখুৰীও আছে লগতে। মানে অলপ ৰাস্তা অলপ ফুৰি আছোঁ চাইকেল লৈ, চলাই। বহুত দিন এইফালে অহা নাছিলোঁ, আজি আহিছোঁ আকৌ। তো গাইছ, এতিয়া মই ধৰ পুল এটা ওচৰত ৰখিছোঁহি। চব কি ধুনীয়া লাগিছে ধৰ, পুলটোৰ ওচৰত বহি থাকিবলৈ মজা মানে। ইয়াত গাঁও মানুহবিলাকে মানে আবেলি সময়ত আৰু বহেহি আৰু পুলটোৰ ওচৰতে। বহুত ধুনীয়া লাগিছে। এইফালে পুখুৰী নদীখন পাৰ হৈ গৈছে, চাব পাৰে পানী পুখুৰীৰ পৰা। যোৱা গছ কি গছ জানো এজোপা নাজানো, কিন্তু গছ এজোপা আৰু পূৰা বতাহ মাৰি আছে এতিয়া। আঘোণৰ পথাৰত মানুহৰ ব্যস্ততা। তো গাইছ, পূৰা চুলি কাটি দিলোঁ মানে, একদম পূৰা চুলি ঢেৰ হৈ গৈছিলে। চুলি দাড়ি পূৰা একদম মানে পূৰা চুলি কাটি একদম চাফা চিকুণ হৈ আহিছোঁ। তাৰ পূৰা টকলাই কাটি দিছোঁ মানে, ইমান ষ্টাইল কৰা নাই এইবাৰ। এইফালে মোৰ এইফালে আছে পথাৰখন, চাব পাৰে। এতিয়া পথাৰত মানে মানুহবিলাকে ধান কটা ব্যস্ত, অলপ চাবলৈ আহিলোঁ বোলো, চাই আহোঁগৈ বোলো। চবেই ধান কাটি আছে এতিয়া ৰ'দত পূৰা। এতিয়া মানুহবোৰে খাবলৈ গৈছে, চাব পাৰে। মই আপোনাক দেখুৱাই দিছোঁ, এখন মোৰ ফালে ওচৰতে আছে পথাৰখন। মইতো এই ৰাস্তাটো দি গৈ আছোঁ, এইফালে ৰাস্তা দি ওলাবগৈ আপোনাৰ চকলীয়া ফালে যায় কিন্তু ৰাস্তা খুমটাই চকলীয়া ফালে ওলাবগৈ। গৈ থাকোঁচোন বোলো, কিনো ওলাই চাওঁগৈ এইটো ৰাস্তাইদি। তো গাইছ, আপোনালোকক জুম কৰি দেখুৱাইছোঁ, সেইখন দেখিছে নহয়, সেইখন হৈছে খুমটাই চাহ বাগিচা। এতিয়া আপোনালোকক আগতে মই এটা ভিডিঅ' বনাই দেখুৱাইছিলোঁ চাহ বাগিচাখন। সেইফালে নাযাওঁগৈ এতিয়া, অলপ এইফালে ফুৰিবলৈ আহিছোঁ চাহ বাগিচাখন। এতিয়া আমি এইটো ৰাস্তাইদি এতিয়া এইফালে আপুনি চিধা গৈ থাকিলেগৈ আপুনি এতিয়া আমাৰ চকলীয়া হস্পিটেলখন পাবগৈ। হস্পিটেলখন এইফালে নাযাওঁগৈ এতিয়া, এইডোখৰতে ঘূৰিম আৰু ষ্টপ লিখা আছে এইফালে। এইটো চাইডে গ'লে মানে চাহ বাগান খুমটাই, এইফালে গ'লে চকলীয়া হস্পিটেল হয়, আমাৰ এইফালে ওলাবগৈ মানে। তো গাইছ, এইফালে মই এতিয়া আহি থাকোঁতে এখন স্কুল এখন দেখিলোঁ। এইখন হৈছে আপোনাৰ 874 নং ৰূপালী প্ৰাথমিক বিদ্যালয়, গাঁও খুমটাই চকলীয়া। এখন খুমটাই চকলীয়া এখন স্কুল আছে, প্ৰাথমিক বিদ্যালয় হয়, ৰূপালী প্ৰাথমিক বিদ্যালয়। এখন চাব পাৰে, দেখুৱাই দিছোঁ, চাই ল'ব এইখন। তো গাইছ, এতিয়া মানে মই অলপ আমাৰ ভিডিঅ' মানে পুলটোৰ ওচৰতে ৰখিছোঁ। ভাল লাগিছে, বহুত ধুনীয়া বতাহ মাৰি আছে, গছজোপাৰ পৰা বহুত ধুনীয়া বতাহ আহি আছে চবতে। পুলটোৰ ওচৰত ৰখিছোঁ মানে, এইফালে ওচৰত আছে পুখুৰীটো। চাব পাৰে কি ধুনীয়া দৃশ্য, সৌন্দৰ্য বহুত ভাল লাগিছে। গাঁৱৰ পৰিৱেশবিলাকত আহি মানে বহুত ভালেই লাগে আৰু পূৰা বতাহো মাৰিছে। ইয়াৰ পৰা যাবলৈ মনেই নাই যোৱা মানে, পুলটোৰ ওচৰৰ পৰা মানে কি ক'ব মানে, ইমানেই ধুনীয়া বতাহ মাৰিছে নহয়, ঘৰলৈ যাবলৈ ইচ্ছা নাযায় মানে। পুলটো এইফালে আছে মানে, পুখুৰীটো এইফালে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, অতি সোনকালে কৰি দিয়ক ছাবস্ক্ৰাইব আৰু লাইক কৰক। এতিয়া আগৰ বন্ধু চিনেমা ভিডিঅ'টো বহুত ভাল লাগে, বহুত ভিউ আহি গ'ল, আপোনালোকে বহুত মৰম দিছে, তাৰ বাবে বহুত ধন্যবাদ। তো গাইছ, মই আপোনালোকক ইয়াত জুম কৰি দেখুৱাই দিছোঁ। এইবিলাক চব ধানবিলাক দাঙি লৈ আহিছে, এইবোৰ মানে লাগ লগা হেৰি কৰি কি কয় ক'বচোন, তাই আপোনালোকক দেখুৱাই দিছোঁ। পূৰা দাঙি লৈ আহিছে, পথাৰৰ দৃশ্য দেখুৱাই দিছোঁ। চাব পাৰে এইবোৰ দাঙি লৈ আহি আছে ল'ৰাটো। তো গাইছ, এতিয়া মই আহি থাকোঁতে আপোনালোকক দেখুৱাই দিছোঁ, চাব পাৰে। ইয়াৰ পথাৰত পূৰা মানুহবিলাকে ধান কাটি আছে। ইয়াৰ আপোনালোকক দৃশ্য দেখুৱাই দিছোঁ পূৰা ধুনীয়াকৈ, পথাৰত ধান কটা দৃশ্য মানুহবিলাকে। তাৰপিছত মানুহে লৈ যাবগৈ পিছত। চব ধান কাটি আছে মানুহ, কাটি আছে। জুম কৰি দেখুৱাই দিছোঁ, চাই লওক ভালকৈ। চাই লওক আৰু বহুত ভাল লাগিছে দৃশ্যবিলাক দেখি। তো গাইছ, আপোনালোকৰ আৰু এটা বস্তু দেখুৱাইছোঁ, এইখন পূৰা একদম ফৰেষ্টৰ নিচিনা পূৰা জংঘল, ইয়াত পূৰা ইণ্টাৰেষ্টিং বস্তু দেখুৱাইছোঁ আপোনালোকক। এইফালে আমাৰ গাঁৱৰ ফালে আছে বহুত জংঘল মানে, এইফালে ক'ত গাঁও লাগে নি মই আজিলৈকে সোমাই পোৱা নাই।
পূৰা জংঘল হৈ আছে দেখিছে ভিতৰখন পূৰা একদম ফৰেষ্টত যে একদম সোমাই যোৱা নিচিনা কাজিৰঙাৰ ভিতৰত তেনেকুৱা নিচিনা লাগিছে দেখিবলৈ তো গাইছ এতিয়া আমি আহি পালোহি এখন আমগুৰি খেলপথাৰ চাব পাৰে এখন আমাৰ মৰাণৰ আমগুৰি খেলপথাৰ হয় ইয়াৰ এখন এইবোৰ কাম কৰি আছে মানে ইয়াত মানে আপোনাৰ ফুটবল আৰু ক্ৰিকেট খেলৰ প্ৰতিযোগিতা হ'ব এইবোৰ কাম চলি আছে চাব পাৰে এইবোৰ কাম পূৰা হেৰি কৰি আছে যোনবোৰ কৰি দিছে পাৰে এইফালে আমি সময় পেলাই আহিব লাগিব পৰীক্ষা চৰীক্ষা শেষ হোৱাৰ পিছত চাবলৈ ফুটবল খেল ক্ৰিকেট খেল ইয়াত আয়োজন কৰিছে মানে তো গাইছ চাইকেল চলাই ঘৰ আহি পাই গ'লোহি আপোনালোকক মানে আজি পথাৰৰ ধান কটাৰ দৃশ্যৰ পৰা দেখুৱাই দিলোঁ বহুত দিন যোৱা নাছিলোঁ সেয়া আছিলে ভিডিঅ'টো আপোনালোকে মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক কমেণ্ট কৰক আৰু মোৰ যদি নতুনকৈ আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি থৈ যাওক আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ টাটা বাই বাই